बाक्सा जिल्लानि मसलपुर घलदङा खुवरी सकनि लामायाव थानाय गोदानै बानायनाय दालाङा आबुं महर मोनदोंब्लाबो फारनैबो दालांनि मोखाङाव हा खैयैनि जाहोनाव रायजोफोरा दावबायनायाव गोबां जेंनायाव गोग्लैनायखौ दुखु फोरमायदों। ओनसोलनि रायजोफोरा थांनाय 4 बोसोरनिफ्रायनो बे दालांनि खामानिया सोलिबाय थादोंमोन, नाथाय ठिकादारनि लेहेमाव खामानिया गोलाव सम जादों होननानैबो अजद दैखांदों हान्थिनाय रायजोफोरा। लोगोसे नखरफोराव बेराम जायोब्ला एम्बुलेन्स लांनाय लाबोनायाव गोबांथार असुबिदाजों मोगा-मोगि जानांगौ जायो होननानैबो फोरमायो। लोगोसे बे हाबाफारिखौ नोजोर होनानै बिटिआरनि मावफुं सोद्रोमा घनश्याम दास बिथांखौबो थाबैनो बेनि राहा लामा खालामनानै होनो खावलायो। আমাৰ ঘলদঙা মেডিকেল চকৰ পৰা পশ্চিমে 20 মিটাৰ পশ্চিমে যিখন দলং, এই দলঙৰ কাম ঢালাইৰ কাম ইতিমধ্যে সমাপ্ত হৈছে, কিন্তু এই মাথায় মানে মাটি পৰোৱা নাই। আমাৰ ৰাইজৰ অসুবিধাই হৈ আছে আৰু অসুবিধা কিমান দিন হ'ব এইটো আমি মানে ৰাইজক বা আমাৰ যিটো ঠিকাদাৰক আমি জনালো যে সোনকালে আমাৰ মাথা মাটি পুৰাই দিলে ৰাইজৰ বহুত সুবিধা হয় আৰু লগতে মেডিকেলত অনা নিয়া কৰা বেমাৰীৰো সুবিধা হয়। এতিয়া আমি তলেৰে অহা যোৱা কৰি আছোঁ আৰু যোৱা বানপানীতে মথাৰি ছিঙি বহুত ক্ষতিগ্ৰস্ত হৈছে, ৰাইজৰ বহুত অহা যোৱা অসুবিধা হৈছে। আৰু দলঙৰ পৰা পশ্চিমে আৰু ভাৰ এটা মানে বানপানীয়ে ছিঙি দিছে, ৰাস্তাটো বিখণ্ডিত হৈছে। তাতো এটা আমাৰ কিবা পানীটো গৈ থকা এটা কালভাৰ দি ৰাইজক অহা যোৱাৰ সুবিধা কৰি দিব লাগে। লগতে আমাৰ স্থানীয় প্ৰতিনিধি বা আমাৰ দিহিৰা সমষ্টিৰ যিটো আমাৰ ঘনশ্যাম দাস ছাৰে আমাৰ এইগিলা চিনাকি ঠাই, তেখেতে আহি একবাৰ চাই সোনকালে কেনেধৰণে হয় ৰাইজৰ উপকাৰ ঠিকাদাৰকো কওক, আমিও জনালোঁ এই কথাৰ দ্বাৰাই। আৰু মহোদয়ে আহি চাই কেনে অলপ আমাক ৰাইজক উপকাৰ কৰাৰ কাৰণে আমি কথাটো জনালোঁ। মেডিকেল চকৰ পৰা শিলবান বুলি কয়, তাত এখন দলং নিৰ্মিত হৈছিল। সেই দলংখন ইতিমধ্যে সম্পূৰ্ণ কৰি তাৰমানে হৈছে, কিন্তু দুখৰ বিষয় যে হোৱাত ইতিমধ্যে ছাইডে মাটি আজিলৈকে পৰা নাই আৰু সেই মাটিখিনি দিয়াৰ কাৰণে ঠিকাদাৰক আহ্বান জনাইছোঁ। আৰু লগতে পশ্চিম ছাইডত দেখি এটা কালভাৰ আছিল, সেই কালভাৰটো আজি 2 বছৰ 3 বছৰে হ'ল সেই কালভাৰটো ভাঙি যোৱা কাৰণে মানুহৰ বহুত অহাৰ অসুবিধা হৈ আছে। ল'ৰা ছোৱালী স্কুলে এটি ৰাস্তাই দিয়ে বহুত আপ ডাউন কৰে, কলেজক যায়, তাত বহুতো তাৰমানে আঘাত হৈছে, পৰিছেও। আৰু লগতে সেই স্লেব কালভাৰ এখন দিয়াৰ কাৰণে MCLAক দিয়াৰ কাৰণে মই আহ্বান জনালোঁ। गोसो गुदुं गलादारफोरनि थाखाय मोनसे मोजां खौरां। अदालगुरिनि रौता सारियालियाव खुंनो लानाय मिरु एबसुनि 50 बोसोरसालिया जथुमायाव एक्जिबिशननि थाखाय गलादारफोरनिसिम जर'खा फोसावनाय। फैगौ 2023 मायथाइनि 26, 27, 28 आरो 29 जानुवारियाव खुंनो लानाय मिरु एबसुनि बोसोरसालिया जथुमायावनो बायदि रोखोमनि मुवा बेसादफोरखौ दिन्थिफुंगोन एक्जिबिशन। बे एक्जिबिशनावनो आबादारि, हेन्डलुम, टेक्सटाइल, फिचारि आरो हारिमु बायदि बायदि आयदाफोरखौ दिन्थिफुंनो थांखि लादों बानजाय आफादा। बेनिखायनो गोसो गुदुं सुबुं एबा गलादारफोरा एक्जिबिशनाव गला हाफैनो हागोन आरो गला होनायनि सोमोन्दै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9365245137 आव थोंजों सुलाद लानो हागोन।